নমস্কাৰ বন্ধুসকল, মই আজি অন্য এটা ভিডিঅ'ত আপোনাক স্বাগতম জনাইছোঁ। যা বেয়া চলি সকলো ভালে চলক, ভগৱান আছোঁ যাতে মই কৃপা কৰোঁ যাতে ভালে চলক। আজি আপোনালোকে গম পাইছে চাগে, যি নেকি ভগৱানৰ জন্ম উৎসৱ আছে, সেইভাৱে জন্মাষ্টমী পালন কৰা হৈছে, ভগৱানৰ জন্মদিন পালন কৰা হৈছে। আমি আজি ৰুমতে পালন কৰা হৈছে, যি নেকি অসমত নাই, সেইভাৱে কেৰেলাতে আহি পালন কৰা হৈছে। যি নেকি 3000 কিলোমিটাৰ দূৰত আহি আমি ভগৱানৰ উৎসৱ পালন কৰা হৈছে। আপোনাৰ চাওক, আৰু যি নেকি আমি কেৰেলাত কৰ্মৰতৰ বাবে আহি আছোঁহি, সেইবাবে ৰুমতে আমি জন্মাষ্টমী পালন কৰা হৈছে। যদি আপোনালোকে যদি অলপ ভিডিঅ'টো ভাল পায় তেনেহ'লে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ আশা কৰিছোঁ। ধুনীয়া কৰা হৈছে আৰু এইফালে মেইন ভকত একদমেই মেইন ভকত। এয়া চাওক আপোনাক কিমান আজি বৰ্তমান নিশ্চয় আজি বাহিৰত আছে, বাহিৰত থাকি আমি যে ভগৱানৰ উৎসৱ পালিছোঁ, যিকোনো আজি ভগৱান নামত আজি তেওঁ আমি পালন কৰা হৈছে। আপোনালোকে দেখিছেনে বাৰু, যিকোনো আজি ভগৱানৰ উৎসৱ এটা ভগৱানৰ জন্মদিন, সেইবাবে আমি সকলো ৰাইজে লগ লাগি ভগৱানৰ জন্মদিন পালন কৰিছোঁ। আমি সকলো বাহিৰত আছোঁ, কৰ্মক্ষেত্ৰত বাহিৰত আহি আছোঁ। 3000 কিলোমিটাৰ দূৰত আহি কেৰেলা কৰ্মৰত কাম কৰি আছে, সেইবাবে আমি অসমতো পালিছে, ইয়াতো পালিছে। সেইবাবে জন্মাষ্টমী আমি ভগৱানৰ জন্মদিন পালিছে, সেইবাবে আয়োজন কৰিছে।
বৰ্তমান আমাৰ আৰম্ভ লাগে চলি আছে আৰু তেওঁ হৈছে মেইন ভকত